মৰিব লাগিব মৰি তোমাৰ জিউ উঠিব লাগিব কাৰণ কৃষ্ণ কামুৰি বোলা মানুহজন কিন্তু আচলতে বহুত মই কৰিছিলো তোৰ লগত যুঁজ কৰিবলৈ নালাগে যিদিনাখন তই ফেক্টৰীটো বিচাৰি এইখন ঘৰত ভাবুকি দিবলৈ আহিছিলি সেইদিনাখন মইতো কুকুৰৰ দৰে ঘৰৰ পৰা খেদি পঠিয়াব নালাগে তোৰ লগত যুঁজ নকৰি তোৰ লগত কুকুৰৰ দৰে নেখেদি তোক চিধাই মাৰি পেলাব লাগিছিল তই জীৱনত ডাঙৰ ভুল কৰিলি নহ'লে তোৰ মানুহবিলাকক এনেকৈ মই এনেকে মই কাটি কাটি কচুৰ কথা দি কাটিব পাৰিলো হয় হা মই আমাৰ এটা মানুহ মাৰিলে মই তহঁতৰ দুটা মানুহ মাৰি হিচাপটো ক্লিয়াৰ কৰি পেলাম আৰে কৃষ্ণ বুলি হিচাপটো তই জানই গতিকে মোক যে ভৱিষ্যতে মৰাৰ কথাটো সম্পূৰ্ণ তোৰ নাভাবিবি এই চেনাই ইয়াক পোষ্টমৰ্টেম কৰি ডেড বডিটো শ্মশানলৈ জনাই দিলে যা আৰু তহঁতে খাতা বহিখনে লিখি থ বিষ্ণুৱে আৰু এটা মাৰ্ডাৰ কৰি হিচাপটো ক্লিয়াৰ কৰি দিলে দেই খালি বিষ্ণু হিচাপ এনেকৈ ক্লিয়াৰ নহয় তই ইয়ালৈ আহিব ভাল কাম কৰিলি বুজিছ হিচাপটো ময়ো ক্লিয়াৰ কৰি দিম দুটা পাৰ্টি দুজন শহীদ বঢ়িয়া 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 আচলতে মাৰ্কেটত ইন্সপেক্টৰ গতিকে নাম আছে যে গতিকে জলকে যায় তাত কেৱল শান্তি থাকে আৰু ইয়াত এই শান্তিখন সৃষ্টি কৰিবলৈ কাৰণে মই আঁতৰৰ পৰা তহঁতৰ এই খেলখন চাই আছো এতিয়া কাক চাবলৈ দিওঁ বিষ্ণু যাবনি নে প্ৰভাত বৰুৱা ইয়াৰ তদাই মৰা নাই মই মাৰিছো আৰু যদি আৰাজ কৰিব মন আছে তেনেহ'লে মোক কৰ মনোজ তই তোৰ মালিকক বচালে চালা প্ৰভু ভক্তৰ দল কুকুৰ যে সদায় কুকুৰে হৈ থাকিব লাগে সন্মুখত থকা হাতী পাহৰিলে দেখি মাংসৰ টুকুৰালৈ আশা কৰে নহয় কাৰ লাঠিৰ কোবত কেতিয়া প্ৰাণ যায় তাৰে ঠিক নাই আৰে ভাড়ালৈ লৈ যোৱাটো বহুত দূৰৰে কথা মোৰ গাত যদি হাতটো লগা নহয় তোৰ সেই থানাখন থাকিব চকীখনত পৰি থাকিবলৈ ভাবুকি দিছে নেকি তাৰ ভাবুকি মই চালা ইমানো মূৰ্খ নহয় তহঁতৰ গেৰেজ কৰি মই মোৰ ইমান ডাঙৰ নষ্ট আৰে তহঁতৰ গেৰেজ নকৰাকৈ যদি মই আৰামছে 2 লাখ টকা পাওঁ মিছে মিছে কিয় যায় কৰিম তাকেইতো আরে মার্কেটের ইন্সপেক্টর কত দিনে নাম আছে যে কত দিয়ে অতি কম রেটত কাম করব এইখানে কইছো ইহঁতৰ পোস্টমর্টম রিপোর্ট শুনিওয়ার আগে তো 1 লাখ আর 1 লাখ বুঝবে না আর একটা কথা রে তোদের এই চুজ করে কেটে বন্ধ করবি রে আসলে এই খেলগুলো সাই মা বড় আনন্দ পাবে স্যার কত দি লোক মানে না বড় আনন্দ দিব পারতে না কারণ মোর হাতুর মানে মোরসর মূল বাবলে আর যে মোরসর মূল দেওয়ায় তার মূল মই ভালো করে কাটি যাও যদি জীবনে মূল বাবলে নাই ও চিন্তা কৰিব নালাগে বিষ্ণু জিলা গলে মোৰ মূলত এটা আছে নাই কেইদিন আগতে